হেল্ল' গাইজ, আকৌ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আৰু মই যে কৈছিলোঁ আমাৰ ৰাইজৰ শিৱ মন্দিৰত শিৱ পূজা হৈ আছে, ৰাতিয়ে হয়। চ' মই এতিয়া আহি পালোঁ, এয়া ৰাতি, এতিয়া গধূলি। আৰু আমাৰ ইয়াতে সকলো গাঁৱৰ ৰাইজে আহে, মানে সকলোৱে পূজা কৰে, পূজা নিবেদ প্ৰসাদ আনে আৰু চাকি বন্তি জ্বলাই। চ' আমিও চাকি বন্তি জ্বলাবলৈ এয়া মন্দিৰটো আমাৰ, আৰু মন্দিৰটো মানে সম্পূৰ্ণ হোৱা নাই, নতুনকৈ বনাই আছে। আৰু আগৰে সৰুকৈ বনাই থোৱা এটা মন্দিৰ আছে, সেইটো মন্দিৰতে প্ৰতি বছৰে পূজা কৰে। চ' এইটো বছৰো এইটো মন্দিৰতে কৰিছে। তাৰ পাছত মই এতিয়া পাঁচটা চাকি লৈ আনিছোঁ ফেমিলিৰ নামত। চ' ফেমিলি 5জনৰ 5টা চাকি জ্বলালোঁ। আৰু চাকি ধূপ জ্বলাই সেৱা কৰি উঠি ইয়াৰ সন্মুখত যিটো আমি চাকি বন্তি জ্বলাইছোঁ শিৱলিংগৰ সন্মুখত, শিৱলিংগটোত গাখীৰ পানী ফুল বেলপাত ঢালিব লাগিব। চ' আৰু ৰাইজৰ সকলোৱে এই লিংগটোত গাখীৰ পানী ফুল বেলপাত দি আছে। চ' আমিও ঢালিলোঁ। প্ৰথমে ভণ্টি ভাইটিক দিব দিলোঁ, তাৰ পাছত মই এতিয়া দিলোঁ। আৰু আমাৰ ইয়াতে শিৱৰাত্ৰি পূজা উপলক্ষে ফাংচন পাতিছে। মানে মই এটা আগতে প্ৰেক্টিচ ভিডিঅ' দেখুৱাইছিলোঁ ডান্সৰ ছোৱালীবিলাকৰ। চ' তাতে কৈছিলোঁ ফাংচন হ'ব। চ' এয়া চাওক ফাংচনৰ ষ্টেজখন। আৰু মানে কি ফাংচন আজি নহয় অহাকালি হ'ব। আজি মানে এনেই উদ্বোধনী কৰাৰ বাবে আমাৰ গাঁৱৰ ছোৱালীকেইজনীক আৰু সৰু সৰু ছোৱালীকেইজনীক ডান্স কৰিব দিছে। আৰু এয়া ডান্স ভিডিঅ' মই মানে নেক্সট এটা ভিডিঅ' বনাম, নেক্সট ভিডিঅ'ত দেখুৱাই দিম ভালদৰে। মানে এইটো ভিডিঅ'ত দেখুৱালে বহুত লং হৈ যায়, সেইবাবে মই স্পীড কৰি দেখুৱালোঁ। চ' দেখুৱাৰ কাৰণে মই এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ, সেইবাবে মই এইখিনি স্পীড কৰি দিলোঁ। আৰু আমাৰ এইফালে সকলো ৰাইজে সেৱা ল'বলৈ আহিলে, সেৱা কৰিলে। আৰু এইফালে ডান্সো কৰি আছে গাঁৱৰ কোনোবা। তাৰ পাছত আমিও ৰৈ আছোঁ সেৱা কৰিবলৈ সেৱা ল'বলৈ ৰেডি